हेलो बंधुসকল जेकेबी वाईटी टेक 1 चेनेलলৈ আপোনালোকক স্বাগতম। আজি আমি মোবাইলতে ইউটিউব চেনেল এটা কেনেকৈ খুলিব পাৰি বা ইউটিউব চেনেল এটা কেনেকৈ বনাব পাৰি চাওঁ আহক। এনে ধৰণৰ ভিডিও আপোনালোকে ইউটিউবত সাৰ্চ কৰিলে বহুতো ভিডিও পাব ইউটিউব চেনেল কেনেকৈ খুলিব পাৰি। এতিয়া ইউটিউবত বহুত কিছু আপডেট হৈছে আৰু সেটিং কিছুমান বহুত সলনি হৈছে। আমি নতুন সেটিং আৰু নতুন আপডেটেৰে ইউটিউব চেনেল এটা কেনেকৈ বনাব পাৰি চাওঁ বলক। আপোনালোকে ইউটিউব চেনেল এটা খুলিবলৈ হলে প্ৰথমতে এটা জিমেইল একাউণ্ট বনাই ল'ব। নতুনকৈ এটা জিমেইল একাউণ্ট বনাব। জিমেইল একাউণ্টটো বনাই আপোনালোকে ইউটিউব এপটো ওপেন কৰিব। ওপেন কৰাৰ পিছত আপোনালোকে ওপৰতে দেখিবলৈ পাব আপোনাৰ যেটো পুৰণা জিমেইল একাউণ্ট তাৰ ওপৰত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত জিমেইল একাউণ্টৰ ৰাইট সাইডতে আপোনালোকে দেখিব পাব এৰো চিনটা। তাতে ক্লিক কৰিলে মানে আপোনাৰ ইয়াতে যিমানখিনি আপোনাৰ মোবাইলত থকা জিমেইল একাউণ্ট ইয়াতে আপুনি দেখিব পাব। ইয়াতে শো হৈ যাব। আপুনি যেটো নতুনকৈ জিমেইল একাউণ্ট বনাইছে তাৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ জিমেইল একাউণ্টটো ওপৰতে আহি পৰিব। সেই জিমেইল একাউণ্টৰ ওপৰতে আকৌ আপুনি ক্লিক কৰিব নতুন জিমেইল একাউণ্টৰ ওপৰত। তাৰপৰা তলতে দেখিব ইয়ৰ চেনেল। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মেনেজ ভিডিও ৰাইট সাইডত দেখিব পেন্সিল আইকন এটা। তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব চেনেল সেটিং এখন খোল খাব। ইয়াতে চেনেল সেটিংখনৰ তলত আপোনালোকে দুটা কেমেৰা অপচন দেখিব। ৰাইট সাইডে আপোনাৰ যেটো কেমেৰা অপচন আপোনালোকে ইয়াতে ইউটিউব চেনেলৰ বেনাৰ আৰু মিডলত থকা যেটো কেমেৰা অপচন আপোনালোকৰ ইউটিউব চেনেলৰ লোগো নহলে বা আপোনালোকৰ নিজৰ ফটো লগালৈ হ'ল এনে ধৰণে আপোনালোকে লগাব পাৰিব। যদিহে আপুনি ইউটিউব চেনেলৰ বেনাৰ আৰু লোগো কেনেকৈ বনায় নাজানে মোৰ ভিডিও ডেসক্ৰিপচনত আপোনালোকৰ মোৰ ভিডিও লিংক দিয়া থাকিব। আপোনালোকে তাতে গৈ সুন্দৰকৈ চাব পাৰিব। এতিয়া দেখিব তলতে নেম অপচন ৰাইট সাইডত দেখিব পেন্সিল আইকন এটা। তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ইউটিউব চেনেলৰ নামটো ইয়াতে সুন্দৰকৈ লিখি ল'ব পাৰিব। তাৰপিছত ওকে কৰি দিব। মই এতিয়া জেবিএল টেকে থাকিব দিছো। ইয়াতে আহিব ডেসক্ৰিপচনত ৰাইট সাইডে পেন্সিল আইকন এটা দেখিব আপোনাৰ ইউটিউব চেনেলটো কিহৰ ওপৰত বনাইছে বা ইউটিউব চেনেলটো আপোনালোকে ভিডিও কেনেকুৱা ধৰণৰ ভিডিও আপলোড কৰিব ইয়াৰ বিষয়ত আপুনি সুন্দৰকৈ লিখি দিব। লুক এতিয়া মই ইয়াতে লিখি থোৱা আছে আপোনাক দেখাবৰ কাৰণে। হেল্ল ফ্ৰেণ্ডছ, আপোনালোকৰ জেবিএল টেক চেনেলটিলৈ স্বাগতম। জেবিএল টেক চেনেলটিত ইউটিউব টিউটোৰিয়েল, মোবাইল আনবক্সিং, মোবাইল টিপছ এণ্ড ট্ৰিক এনে ধৰণৰ ভিডিঅ'সমূহ আগবঢ়োৱা হ'ব। গতিকে আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব। এনে ধৰণে লিখি ওকে কৰি দিব। তলতে দেখিব আপুনি প্লাস চিন এটা। তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে দেখিব আপলোড এ ভিডিও। ইয়াতে আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গ্যালাৰীত লৈ যাব। গ্যালাৰীৰ পৰা গৈ আপোনালোকে যি ভিডিও আপলোড কৰিবলগীয়া আছে ভিডিও ইয়াৰ পৰা আপলোড কৰিব পাৰিব। এতিয়া আমাৰ যেহেতু ইউটিউব চেনেলৰ সেটিং সঠিককৈ আমাৰ হোৱা নাই, সম্পূৰ্ণ হোৱা নাই, আমি ফোন নম্বৰটো ভেৰিফাই কৰিব লাগিব। তাৰপিছতে ইউটিউব চেনেলৰ আমি ক্ৰোম ব্ৰাউজাৰত গৈ আমি গোটেই সেটিং এখিনি কৰিব লাগিব। তাৰপিছতহে আমি সঠিকভাৱে ইউটিউব চেনেলত আমি ভিডিও আপলোড কৰিব পাৰিম। বলক এতিয়া আমি ক্ৰোম ব্ৰাউজাৰ খুলিম। তাৰ আগতে আমি প্লে ষ্টৰত আহি ইয়াতে আমি সাৰ্চ কৰিম ইউটিউব ষ্টুডিও নহলবা ওয়াইটি ষ্টুডিও বুলি পেলাই আপুনি ইয়াতে লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এনে ধৰণে দেখা পাব। আপোনালোকে এটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকৰ যেটো নতুনকৈ বনোৱা জিমেইল একাউণ্ট ইউটিউবৰ কাৰণে আপুনি যেটো জিমেইল একাউণ্ট বনাইছিলে হেতু জিমেইল একাউণ্ট দি আপোনালোকে ইয়াতে সাইন আপ কৰি ল'ব। এটো আপোনালোকে আগতীয়াকৈ সাইন আপ কৰি ল'ব। তাৰপিছত আমি ক্ৰোম ব্ৰাউজাৰত যাম। ক্ৰোম ব্ৰাউজাৰত যাম। এতিয়া আমি ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিলো।
ইয়াতে আমি সার্চ কৰিম youtube.com এনেকৈ সার্চ কৰিলো সার্চ কৰাৰ পিছত ওপৰতে আপুনি 3 ডট টা পাব তাতে ক্লিক কৰিব তললৈ আহিব তললৈ আহি ডেস্কটপ সাইডত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত এতিয়া আমাৰ কম্পিউটাৰত যেনে ধৰণে দেখা যায় ইয়াতে আপুনি দেখিবলৈ পাব মোবাইলৰ স্ক্ৰিনত তাৰ পিছতে আপুনি ওপৰতে 3 ডটৰ তলত আপুনি দেখিবলৈ পাব আগৰ যেটো পুৰণা আপোনাৰ জিমেইল একাউণ্ট ইয়াতে আপুনি দেখিব পাব তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে 3 নম্বৰ অপচনত ইয়োৰ চেনেল ইউটিউব ষ্টুডিও আৰু সুইচ একাউণ্টত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে গোটেই জিমেইল একাউণ্ট যিমানখিনি আছে আপোনাৰ মোবাইলত ইয়াতে শো হ'ব শো হোৱাৰ পিছত যেটো আপুনি ইউটিউবৰ কাৰণে জিমেইল একাউণ্ট বনাইছিল ইয়াতে লগইন কৰি ল'ব লাগিব আপুনি নতুন জিমেইল একাউণ্টৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া চাব আমাৰ ক্ৰোম ব্ৰাউজাৰ আমাৰ যেটো নতুন জিমেইল একাউণ্ট আছিল ইয়াতে লগইন হৈ গ'ল এতিয়া আপোনালোকে আকৌ নতুনকৈ বনোৱা জিমেইল একাউণ্টৰ ওপৰতে ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে ওপৰতে দেখিবলৈ পাব ইয়োৰ চেনেলত আহক ইয়াতে দেখিব আপোনালোকৰ কাস্টমাইজ চেনেলত আপুনি ক্লিক কৰি দিয়ক এতিয়া দেখিব চেনেল কাস্টমাইজেশনৰ তলত আপোনালোকে ব্ৰ্যান্ডিং বুলি দেখিব ব্ৰ্যান্ডিংত আহিলে মানে ব্ৰ্যান্ডিংত আহিব ব্ৰ্যান্ডিংত অহাৰ পিছত আপোনালোকে দেখিব ইয়াতে ইউটিউব চেনেলৰ বেনাৰ আৰু লোগো ইয়াতে আপোনালোকে লগাব পাৰিব এতিয়া আমাৰ এটো আমি পিছতে লগাম আমি যেহেতু এতিয়ালৈকে ইউটিউব চেনেলৰ বেনাৰ আৰু লোগো বনোৱা নাই আমি পিছত চাম আমি বেসিক ইনফোত আহো বেসিক ইনফোত অহাৰ পিছত আপোনালোকে ডেসক্ৰিপচনত দেখিলে এয়া আপোনালোকে যেটো ইউটিউবত যেনে লিখিছিলে ইয়াতে আপুনি দেখিবলৈ পাব ইয়াতে আপোনালোকৰ চেনেলৰ URL টো আপুনি দেখি পাব আৰু এড লিংকত আপোনালোকে ইনষ্টাগ্ৰাম ফেসবুক টুইটাৰ এইবোৰ লিংক দিব পাৰিব হোৱাটছএপৰ এনেধৰণৰ আপোনালোকে লিংক ইয়াতে লগাব পাৰিব আপোনাৰ বিজনেছ যদি ইমেইল আছে ইমেইল আপোনালোকে ইয়াতে লগাব পাৰিব এতিয়া আমি স্ক্ৰল ডাউন কৰি তলত আহিম তলতে দেখিব আপোনালোকে সেটিং অপচনটা ইয়াতে ক্লিক কৰিব তাৰ পিছতে দেখিব চেনেল বুলিলে ওপৰতে দেখিছে চেনেলৰ ডিফল্ট ইউনিটছত কাৰেন্সি আমাৰ ইণ্ডিয়ান ৰুপি আপোনাৰ মোবাইলত হয়তো US ডলাৰ থাকিব পাৰে আপোনালোকে ইণ্ডিয়ান ৰুপিলে এনে কনভাৰ্ট কৰি ল'ব পাৰিব আপোনালোকে এৰো চিনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে US ডলাৰ থাকিলে মানে ইণ্ডিয়ান ৰুপিত আনি ল'ব তাৰ পিছত চেনেলত যাব চেনেলত যোৱাৰ পিছত আপোনালোকে দেখিলে কান্ট্ৰি অফ ৰেসিডেন্স ইয়াতে আপোনালোকে ইণ্ডিয়া কৰি ল'ব যদিহে বেলেগ থাকে তলত আহিব কিৱৰ্ড থাকিব কিৱৰ্ডত আমি কেনেধৰণে কিৱৰ্ড লিখিব লাগিব কিৱৰ্ডত প্ৰথমতে আপুনি লিখিব আপোনাৰ চেনেলটোৰ নাম তাৰ পিছতে উল্টাকে লিখিব ধৰি লওক এতিয়া মোৰ চেনেলটোৰ নাম হ'ল JBL Tech মই ইয়াতে লিখিছো JBL Tech তাৰ পিছতে Tech JBL কমা লগাই এনে তাৰ পিছত লিখিলো JBL তাৰ পিছতে লগাই দিছো YouTube ধৰি লওক মই ইয়াতে মোবাইল বুলি লিখি দিছো মোবাইল ইয়াতে চাব তলতে আহি আপুনি এনেকৈ কমা লগাব তাৰ পিছতে ধৰি লওক YouTube লিখিলো মই আপোনাক দেখাবৰ কাৰণে এনে কেনেধৰণে কমা লগাই ইয়াতে এনেকৈ লগাই আপোনালোকে সেভ অপচন এটা পাব সেভত ক্লিক কৰি দিব এতিয়া আমি এডভান্স সেটিংত আহিম এডভান্স সেটিংত অহাৰ পিছত আপোনালোকে ইয়াতে দেখিব যদিহে আপোনাৰ কিডছৰ ভিডিও বনায় তেতিয়াহলে ওপৰত থকা ইয়েস অপচনটোত আপোনালোকে ক্লিক কৰিব যদিহে আপোনাৰ বাচ্চাৰ ভিডিও নহয় তেতিয়াহলে আপোনালোকে নোট ক্লিক কৰিব মোৰ এতিয়া JBL Tech চেনেলটা মই ইয়াতে বাচ্চাৰ ভিডিও নহয় যেহেতু মই ইয়াতে নোট ক্লিক কৰিছো এনে ধৰণে আপোনালোকৰ যদিহে বাচ্চাৰ ভিডিও হয় তেতিয়াহলে ইয়েসত আৰু যদি নহয় তেতিয়াহলে নোট তলতে আহি
সেভ অপশনত আপোনালোকে ক্লিক কৰি দিব এতিয়া আমি ফিচাৰ এলিজিবিলিটিত আহো ইয়াতে চাব ষ্টেণ্ডাৰ্ড ফিচাৰছত আপোনালোকৰ এনাবল হৈ আছে প্ৰথমটো এনাবল থাকিব 2 নম্বৰতে ইন্টাৰমিডিয়েট ফিচাৰছত আপোনালোকে দেখিব এলিজিবলত আপোনালোকে ৰাইট সাইডত থকা যেটো এৰো চিন তাতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে এটো এনাবল কৰি ল'ব লাগিব এটো কাৰণে আপোনালোকে 15 মিনিটতকৈ দীঘল ভিডিও আপোনালোকৰ ইউটিউব চেনেলত আপোনালোকে আপলোড কৰিব পাৰিব আৰু কাস্টম থাম্বনেল লগাব পাৰিব যিখন এতিয়া আপুনি মোৰ ভিডিওটা হওঁতে এখন ফটো দেখা পাইছিলে বা এখন পোষ্টাৰ দেখা পাইছিলে হেখনে হল কাস্টম থাম্বনেল এনে ধৰণে আপোনালোকে ইয়াতে এনাবল কৰি লোৱাৰ পিছত আপোনালোকে কাস্টম থাম্বনেল আৰু 15 মিনিটতকৈ দীঘল ভিডিও লগাব পাৰিব তাৰ পিছত আহিব ভেৰিফাই ফোন নম্বৰ ইয়াতে দেখি আছে আপোনালোকে তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এতিয়া আমাৰ নতুন এখন পেজ খোল খাব ইয়াতে দেখিব টেক্স মিডিয়া ভেৰিফিকেশন কোড ইয়াতে আপোনালোকে এটো থাকিব দিব ইয়াতে টেক্স মিডিয়া ভেৰিফিকেশন কোড ইয়াতে ক্লিক কৰি ৰাখিব আৰু তলতে আহিব select your country ইয়াতে আপোনালোকে ইন্ডিয়া আছে যদি ইন্ডিয়া থাকিব দিব যদি ইন্ডিয়া নাথাকে এৰো চিনটোত ক্লিক কৰি আপোনালোকে ইন্ডিয়া কৰি ল'ব আৰু ফোন নম্বৰ আপোনালোকে ফোন নম্বৰটো দি দিব ধৰিলক মই এনে এটা ফোন নম্বৰ লগাই লৈছো 6026087200 এনেকৈ লগাই আপোনাৰ ফোন নম্বৰটো লগাই ল'ব লগাই লৈ আপুনি গেট কোডত ক্লিক কৰি দিব গেট কোডত ক্লিক কৰাৰ লগে লগে আপোনাৰ 6 ডিজিটৰ এটা ভেৰিফিকেশন কোড আহিব কোড আপোনালোকে কপি কৰিব কপি কৰি আনি ইয়াতে পেস্ট কৰি দিব পেস্ট কৰি দিয়াৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব আপোনাৰ ফোন নম্বৰ ভেৰিফাই হৈ গ'ল এনে ধৰণে আপোনালোকৰ ফোন নম্বৰটো ক্ৰোম ব্ৰাউজাৰত আহি ভেৰিফাই কৰিব লাগিব এতিয়া আমি আকৌ এবাৰ পিছত যাব লাগিব আমি বেক কৰিম এতিয়া বেক কৰি আহি আমাৰ ইয়াতে আপুনি 4বাৰ বেক অপচনটো দবাই আহি আপোনালোকে পাব আপলোড ডিফল্ট আগত আমি যিখন সেটিং পাই গৈছিলো তাতে আপলোড ডিফল্টত আহিব আপলোড ডিফল্টত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বেসিক ইনফোত আপোনালোকে ভিজিবিলিটি যেটো দেখিব যদি প্ৰাইভেটত নাথাকে এটো প্ৰাইভেটত আনি ল'ব এনে ধৰণে পাব্লিক প্ৰাইভেট আনলিস্টেড ইয়াতে আপোনালোকে প্ৰাইভেটটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত সেভ অপচনত আপোনালোকে ক্লিক কৰিব তাৰ পিছত এডভান্স সেটিংত আহিব এডভান্স সেটিংত আপোনালোকে চাব লাইসেন্স ষ্টেণ্ডাৰ্ড ইউটিউব লাইসেন্স ইয়াতে ষ্টেণ্ডাৰ্ড ইউটিউব লাইসেন্সে থাকিব দিব এতিয়া ক্যাটাগৰীতে আহিব ক্যাটাগৰীতে হোৱাৰ পিছত আপোনালোকৰ চেনেলটো জিহৰ ওপৰত যদি নিউজ হয় নিউজত গেমিং হলে গেমিংত স্পৰ্টছত যদি হে মিউজিকত হয় মিউজিকত কুকিং হলে কুকিংত এতিয়া মোৰ হল টেক চেনেল মই ইয়াতে সিলেক্ট কৰিম সায়েন্স এণ্ড টেকনলজি ইয়াতে চাব তলতে ভিডিও ল্যাঙ্গুৱেজ পাব যেনে আপুনি যদি আসামিজত বনায় তেতিয়াহলে আসামিজ হিন্দীত বনালে হিন্দী আৰু ইংলিছত বনালে ইংলিছত এনে ধৰণে আপোনালোকে এটো লগাই ল'ব টাইটেল এণ্ড ডেসক্ৰিপচন ল্যাঙ্গুৱেজত আপোনালোকক কোনো এবোৰ হালহলনি কৰিব দৰকাৰ নাই সেভ কৰি দিম হৈ গ'ল আমাৰ ইউটিউব চেনেলৰ ভেৰিফিকেশন কৰা হৈ গ'ল ফোনৰ নম্বৰ তাৰ পিছতে আমাৰ ইউটিউব চেনেলৰ যিমানখিনি সেটিং আছিল আমি সম্পূৰ্ণ কৰা হ'ল এতিয়া আমি ভিডিও বনাব লাগে আৰু আপলোড কৰিব লাগে এনে ধৰণে আপোনালোকে সহজতে মোবাইলতে ইউটিউব চেনেল এটা বনাব পাৰিব বা খুলিব পাৰিব এতিয়া ভিডিও ইউটিউব চেনেলৰ সঠিকভাৱে ভিডিও কেনেকৈ আপলোড কৰে ইয়াৰ নেক্সট ভিডিওত মই লৈ আহিম যদিহে আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব আৰু অল নটিফিকেশনটো আপোনালোকে ক্লিক কৰি ৰাখিব আজিলৈ ইমানেই